এভৰিৱান স্বাগতম জনাইছোঁ দৰঙীয়া ছোৱালী হিয়া অন্য এটা ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আজি ভাবিছোঁ নতুনকৈ এটা ভিডিঅ' দিম পথাৰ দেখি আপোনালোকে গমেই পাইছে মা অলৰেডি পথাৰত ভুই ৰুই আছে ময়ো নামিম গতিকে ভিডিঅ' এটা সৰুকৈ আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত যিহেতু চহৰৰ অঞ্চলৰ মানুহবিলাকে এই পৰিৱেশটো চাব বিচাৰে গতিকে আমি গাঁৱৰ পৰিৱেশত থাকি কিয়নো দেখুৱাব নোৱাৰোঁ সেইকাৰণে ভাবিছোঁ মই ভিডিঅ'টো দিম আপোনালোকৰ লগত ভিডিঅ'টো চাই থাকিবচোন মই ভুই ৰুই থকা ভিডিঅ'খিনি মোৰ বায়ে মোক ভিডিঅ' কৰি দিছিলে মই আৰু মা ভুই ৰুই আছিলোঁ যিহেতু মই পথাৰত নামি ভিডিঅ' কৰিব নোৱাৰোঁ তেনেকৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ